এতিয়ালৈকে অসমবাসীয়ে যাক বিচাৰি আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত যাক বিচাৰি আছিলে যে তেখেতে আহিব লাগে আৰু তেখেতৰ ওপৰত কঠোৰ শাস্তি পাব লাগে তেখেত আৰু উচিত তদন্ত হ'ব লাগে তেখেতৰ ওপৰত তেখেত হ'ল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা হয় সিদ্ধাৰ্থ শৰ্মাই নিজেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে নিজে ক'লে যে আত্মসমৰ্পণ তেখেতে অতি সোনকালে কৰিব যিহেতু মুখ্যমন্ত্ৰীয়ে 6 তাৰিখলৈকে সময় দিছিলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গতিকে সেই দুইজনৰে মেছেজ আহিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে অতি সোনকালে তেখেত আমাৰ অসমবাসীৰ ওচৰত বা CIDৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু তন্নকে যিবোৰ সঁচা কথা তাতে যি হৈছিলে ছিংগাপুৰত যি ঘটনা ঘটিছিলে এটা কথা খুলি কেনে ক'ব বুলি তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনাইছে গতিকে আমিও অতি সোনকালে তেখেতক চাব বিচাৰোঁ সেই নিজৰ মুখেৰে তেখেতৰ শুনিব বিচাৰোঁ গোটেই ঘটনাৰ আচল ৰূপটো কি গতিকে এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটোক এতিয়াই ছাবস্ক্ৰাইব কৰক ধন্যবাদ